নমস্কাৰ। আজি কিপনৰ মানে চিকতাৰ দুটা কৌতুক কওঁ। মানে দুটা বন্ধু আছিলে, দুইটা ভীষণ কিপন, মানে ভীষণ কিপন। এটাই এটাৰ ঘৰলৈ আহোঁতে মিঠাই বিস্কুট কিবা কিবি বস্তু লৈ আহে নহয়, আপেল কমলা আঙুৰ চাঙুৰ এনেকুৱা কাজু বৰফি। মানে চিকতা যে সেইবোৰ অনা নাই, মানে লৈ আহিছে কি কাগজ এখনত আপেল আঁকি লৈ আহিছে, এনেকৈ আপেল আঁকি লৈ আহিছে। তো মানুহ ঘৰ পালেহি, বন্ধুজনৰ ঘৰ। সুধিলে নাই নি, মোৰ বন্ধু নাই নেকি এনেকৈ সুধিলে পিতেকক। পিতেকে ক'লে দেউতা এইফালে ওলাই গৈছে, আপুনি বহকচোন। তাৰপিছত বেগৰ পৰা এই কাগজৰ টকা আপেলটো উলিয়ালে। বোলে হেৰি পাই, এই তোলৈ কিনো আনিম আৰু পাই, এই আপেলকে লৈ আহিছিলোঁ। দিলে বেগৰ পৰা উলিয়াই আপেল। তাৰপিছত অকণমান বহি পেলাই ক'লে দেউতা নাই যেতিয়া যাওঁগৈ আৰু। বোলে তাৱৈদেউ এটা কাম কৰক, আহিলে যেতিয়া আপুনিও কিবা এটা লৈ যাওক। বতাহতে এটা আম আঁকিলে, বতাহতে আম এটা আঁকি পেলাই ক'লে হেৰি কৰকচোন, এই আপুনি বেগটো খোলক, মই মোৰ ফালৰ পৰা আম এটাকে লৈ যাওক। এনেকৈ আমটো বেগত দি দিলে, তেখেত গ'লগৈ আৰু। তাৰ অলপ পিছতে দেউতাক আহিলে। দেউতাক আহিলত ক'লে যে এনেকৈ আমুক তাৱৈ আহিছিলে দেই, বোলে তই কিবা আনিছিলে নি? এনেকৈ দেখুৱাইছে যে আপেল লৈ আহিছিলে। বোলে অঁ, তই কিবা দিলি নাই? বোলে মই বতাহতে আম এটা আঁকি পেলাই তাৱৈক দি পঠিয়াইছোঁ। একচৰ মাৰি দিলে, মাৰি দি কৈছে তই ইমান ডাঙৰ আম কেলৈ দিলি, এটা সৰু আম আঁকি দিলেও হয়। এতিয়া দ্বিতীয়টো শুনক, এইটোও কিপনৰে। মানে এজন কিপনে আন এজন কিপনৰ গুৰিত শিকিবলৈ আহিছে কিপনালী। তেওঁ গধূলি সময়ত, মানে ভাল আন্ধাৰ হ'ল আৰু, সেই সময়ত পাইছেহি। লাইট টাইট একো নাই, একদম আন্ধাৰ মুন্ধাৰ। আহি দৰ্জাত ঢকিয়ালেহি, গৃহস্থকে মাতিলে। মাতিলত ওলাই আহিলে গৃহস্থ, দৰ্জাখন খুলি পেলাই আৰু জেচলাই কাঠি মাৰি চাকি এটা জ্বলাইছে। চাকিটো জ্বলাওঁতে এই বাহিৰত অহা মানুহজনে চেণ্ডেলযোৰ পিন্ধি লৈছে। চেণ্ডেলযোৰ মানে তেওঁ আহোঁতে চেণ্ডেলযোৰ পিন্ধি অহা নাই, পিন্ধি আহিলে মানে বেয়া হৈ যাবতো, ক্ষয় যাব, সেইকাৰণে একদম মানুহঘৰ দুৱাৰমুখত পিন্ধিছে এই চেণ্ডেলযোৰ। তাৰপিছত অঁ কওকচোন এনেকৈ বুলি ক'লে। বোলে আহক, মই আপোনাৰ গুৰিলৈ আহিছিলোঁ অলপ শিকিবৰ কাৰণে। বোলে আহক। ভিতৰলৈ লৈ গ'ল, লৈ গৈ বহিবলৈ দিলে। বহিবলৈ দিয়ে ফু মাৰি চাকিটো নুমুৱাই দিলে। মানে আন্ধাৰ এতিয়া ৰুমটো, কাৰণ কথাহে পাতিব, কথা পাতোঁতে আৰু পোহৰৰ কি প্ৰয়োজন আছে। মানে ইজনে সিজনে কথা ক'ব, তাত আৰু পোহৰৰ প্ৰয়োজন নাই। আৰু এনেই চাকি জ্বলি থাকিলে, কেৰাচিন তেল জ্বলি থাকিব, এইবোৰ কৃপণালীৰ কথা আছে। সেইকাৰণে আৰু দুইজনে আন্ধাৰত কথা পাতি আছে। প্ৰায় 3 ঘণ্টামান কথা পাতিছে। কোনো চাহ তাহৰ ব্যৱস্থা নাই, মিঠাই চিঠাই কথাটো বাদেই দিয়ক। 3 ঘণ্টাৰ পাছত তেখেতৰ পৰিবাৰে ভাত খাবলৈ মাতিলে। এই ভাত হ'ল, আহক, আৰু আলহীকো দিছোঁ। মজিয়ালে তেনেকুৱাতে চাকিটো জ্বলাব খুজিছে গিৰিহঁতে। এই আলহীজনে কৈছে ৰ'বক, চাকিটো নজ্বলাব, মই কাপোৰ কানিবোৰ পিন্ধি লওঁ। মানে কি হ'ল, তেওঁ কাপোৰ কানিবোৰ খুলি লেংটা হৈ বহি আছে। মানে কাপোৰবোৰ পিন্ধি থাকিলে ফাটি চিটি যাবতো সোনকালে, সেইকাৰণে পিন্ধা নাই। ৰ'বক বোলে, মই কাপোৰ কানিবোৰ পিন্ধি লওঁ, তাৰপিছত আপুনি চাকিটো জ্বলাব। তাৰপিছত চাকি জ্বলাই কাপোৰ কানি পিন্ধা হ'ল। তাৰপিছত চাকিটো জ্বলাই পেলাই ভিতৰলৈ গ'লগৈ। দুয়ো মানে ভাত খাবলৈ বহিল। এই মাজত বইল কণী এটা আছে আৰু প্লেটখনত নিমখ আছে, কোনো অন্য আইটেম একো নাই। আৰু উখোৱা চাউলৰ ভাত 2 কাঁহী। গৃহস্থজনে একদম নিমখ দি গপ ভাত খাইছে, এই বইল কণীৰ ফালে চোৱাই নাই। আলহীজনে ভাবিলে, অলপ ভাবি চিন্তি, এই বইল কণীটো জোল মোকে দিছে, মই যেতিয়া আলহী। এনেকৈ বইল কণীটো হাতেৰে ধৰি পেলাই এনেকৈ খাব খুজিছে। তেতিয়া গিৰিহঁতজনে কৈছে, হৰি ঠক বুলি কৈছোঁ নহয়, ঠক তেনেকৈ নাখায় এইটো।
এই নিমখ লগক বইল কণীটোৰ ওপৰত আঙুলিটো দিয়ক খওক এই কণীটো 1 সপ্তাহ গৈছে